সো আজি অলপ আগতে চুলি দাড়ি কাটিলোঁ। সো নতুন লুকসটো কেনে লাগিছে অলপ কমেণ্ট কৰি জনাব। আগৰ চুলি আছিলে, আজি চুলি কাটি দিলোঁ চাইডত, নতুন অলপ ষ্টাইল দিলোঁ আৰু ফুৰিব গৈ আছোঁ ন অৰুণাচল প্ৰদেশ। সেইকাৰণে লাষ্ট ব্লগত আমি অৰুণাচল প্ৰদেশ গৈছিলোঁ, কিন্তু সেইটো বেলেগ ৰাস্তা আছিল, ভৈৰৱকুণ্ড হৈ গৈছিলোঁ। আজি বেলেগ ফালে দি যাম, ক'ত যাম কেনেকৈ যাম চাই থাকক, তেতিয়া গম পাব। আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, যি ভাল লাগে ভিডিঅ'খিনি চাই। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমি ওৰাং আহি পালোঁ এতিয়া। ওৰাঙৰ পৰা লেফ্ট ছাইডে টাৰ্ণিং ল'লোঁ, ৰোহটা হৈ মঙলদৈৰ পৰা ৰোহটা, দেন ওৰাঙৰ পৰা লেফ্ট ছাইড চিধা গৈ পাম আমি মাজবাট, আৰু তাৰ পৰা নেক্সট অৰুণাচল সোমাম আমি। ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট হৈ চাগে এইটো, নট চিয়'ৰ। ইয়াতে বজাৰ বেক চাইডে পিছফালে মানুহ ইয়াতে মানে মাজবাটৰ পৰা সোমাই আহি কেনে এইটো জেগাটোৰ নাম কি হয় মই চাব লাগিব। ইয়াতে সৰু বজাৰ হয়। তো গৌতম দা কিবা কিনি আছে, ইয়াতে গৌতম দা কিবা পিঠা কিনি আছে, দেখাই আছোঁ ৰ'ব। মালপোৱা গৰম আছে ন? এইটো এটা সৰু এটা বজাৰ হয় ইয়াতে, লোকেল বজাৰ আৰু ইয়াতে ইচ এণ্ড এভৰিথিং পোৱা যায়। বহুত ভেৰাইটিজ বস্তু আছে, একদম ডাইৰেক্ট আই থিংক মেডিচিনৰ পৰা আদি কৰি চব পোৱা যায় ইয়াতে। নেপালী পিঠা হয় এইটো, নেপালী পিঠা হয়। মই খালোঁ, বঢ়িয়া মালপোৱা, আৰু এইটো মালপোৱা টাইপে। মালপোৱাটো যেনেকুৱা সৰু থাকে, ডাঙৰ মাজত গোল থাকে, বঢ়িয়া টেষ্টি। খাব পাৰে আপোনালোকে, ক'ৰবাত যদি পায় দেখা পায় খাই দিব, বঢ়িয়া টেষ্টি হয়। লোকেশ্যনটো চাওক এতিয়া, বেক চাইডে চাওক, এইফালে ছানছেট, কি বঢ়িয়া মানে। চ' ফটো লৈ আছোঁ ইয়াতে উঠি কেনে। লোকেশ্যন ইজ টু বিউটিফুল, কাণ্ট এক্সপ্লেইন। মানে এক ছেকেণ্ড, এতিয়া চাওক কেনে লাগিছে কমেণ্ট কৰি দিয়ক। এইফালে পাহাৰ, এইটো পূৰা সৰু এটা নদী, মানে ডাঙৰ নদী হয়। এতিয়া পানী চাগে কম আছে কাৰণে পানী কমকৈ গৈ আছে, নাজানো বেলেগ ফালে বানপানী, ইয়াতে পানীয়ে নাই। কাহানী কিবা বেলেগহে চাগে ইয়াতে
নাজানো যেতিয়া কৈ লাভ নাই, বাট চিনাৰীটো চাওক আপোনালোকে, কি বঢ়িয়া লেণ্ডস্কেপ হয়। তাকে এক্সপ্ল'ৰিং দ্য মাজবাট এৰিয়া। চ' কি ক'ম এইখিনি জেগাৰ কথা, আৰু এইটো ৰাস্তা চিধা গৈ অৰুণাচল সোমাই, আমি আৰু আগুৱাই যাম, বাট দেখালোঁ আৰু এইটো টাৰ্ণিংটো কি বঢ়িয়া ইউ টাৰ্ণিং, সেইটো কাৰণে জেগাটোৰ নাম আই লাভ ইউ পইণ্ট বুলি কয় এইটো। তো কোনোবা কাপলছ থাকিলে ইয়াতে আহি কেনে বহি ধুনীয়াকৈ খানা চানা খাব পাৰে, বাইক চাইক লৈ আহিব, ইয়াতে বহিব, খানা খাব আৰু বিন্দাছ গুচি যাব। মই আগতে একচুৱেলি বহুত দিন আগতে আহিছিলোঁ, এতিয়া মই মানে ফাইনেন্স কোম্পানীত আছিলোঁ, তেতিয়া মই এবাৰ আহিছিলোঁ এইফালে, তেতিয়া ইয়াতে খানা খাই গৈছিলোঁ, মানে বহুত দিন আগৰ কথা, 2017 মে বি। চ' এতিয়া বৰ্তমান বহুত দিন পিছত আহিলোঁ আকৌ, এই টাৰ্ণিংটো বহুত মানে আগৰ পৰা মিছ কৰি আছিলোঁ, আজি ছাডেনলি অহাৰ কাৰণে আকৌ ভাল লাগিলে, বহুত দিন পিছত আহিলোঁ। চ' আৰু দেখাই আছোঁ, কি দেখাব পাৰোঁ চাওঁ। চ' এইটো ভিউৰ কথা তেতিয়াৰ পৰা কৈ আছিলোঁ মই, যে কি বঢ়িয়া টাৰ্ণিং। চ' ভিউটো চাওক এতিয়া, কি বঢ়িয়া ডাইৰেক্ট ইউ টাৰ্ণিঙতছেও ওপৰত চাৰ্কল টাৰ্ণিং চাগে, এইটো চাৰ্কল টাৰ্ণিং বুলি কয় চাগে। চ' আল্টিমেট মানে ইয়াতে আহি মাজত আপুনি বহি কেনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব, ওপৰৰ পৰা বতাহ আহিব, কি বঢ়িয়া এনভাইৰনমেণ্ট। পিছফালে গৌতম দা আৰু প্ৰিয়াংশু দাই ফটো লৈ আছে মোবাইলেদি, আৰু কিবা কি পাইছে চাগে। চ' কিবা ফটো পালে, চেল্ফি উঠা হ'ল এতিয়া আমাৰ ইয়াতে। চ' আৰু আগুৱাই যাওঁ, আৰু অলপ আগুৱাই আৰু এটা বস্তু দেখাই দিওঁ, পিছফালে যদি দেখা পায়, ছানৰাইজ দেখা পাইছেনে, কি বঢ়িয়াকৈ ৰে ওলাইছে। তো চাওক কি বঢ়িয়া ৰে ওলাই আছে, মজা লাগে এইখিনি জেগাত আহি কিনে, জেগা। আগুৱাই আহি আৰু এটা বঢ়িয়া জেগাত ৰখিলোঁ, এইটো টাৰ্ণিঙে হয়। টাৰ্ণিঙত আহি কিনে তলত দেখাম নেকি কি আছে, চাওক ক'ত গ'ল, সেয়া নদী ভালকৈ দেখাই আছোঁ। আৰু এয়া চাওক কি বঢ়িয়া, তলত এই দূৰত এটা ব্ৰিজ আছে, কি বঢ়িয়া লাগিব মানে ইয়াতে, তলত যাব পাৰিলে আৰু বেছি ভাল লাগিব। তলত চাওক নদী, আহি অৰুণাচল প্ৰদেশ পালোঁ। এতিয়া বালিমু সোমাইছোঁ, ৱেলকাম টু বালিমু দিয়া আছিলে তাতে। ত' বালিমু আহি পালোঁ। ত' ইয়াতে গেট আছে, ত' আমি আৰু আগুৱাই যাব পাৰিম নেকি সুধিব গৈছে দুজন মানে, ত' চাওঁ কি হয়, যাব পাৰিম নে নাই। চ' আমি এনেকৈ এইটো ৰাস্তাদি গৈ কিনে চিধা আমি মানে আকৌ সেই ভৈৰৱকুণ্ডত ওলাম। চ' ভৈৰৱকুণ্ড গৈ আছোঁ এতিয়া আকৌ, এইটো ৰাস্তা দি মাজবাটেদি আপুনি ভৈৰৱকুণ্ড যাব পাৰিব। ত' বহুতে জানে। চ' ঘূৰি পকি আকৌ সেই জেগাতে আহি পালোঁ আজি, আৰু তাতে খালোঁ লাষ্ট ব্লগত, য'ত আমি লাষ্ট
মেগী খাইছিলোঁ, আজি তাতে মেগী খালোঁ। খাই এইখন দেখুওৱা নাই আৰু ছেম একে জেগা আৰু কিনো চাব, তাতে খালোঁ। খাই বৈ এতিয়া ঘৰলৈ যাওঁ আৰু ব্লগ এটাই শেষ হ'ল। আজি বেছিভাগ ট্ৰেভেলিঙে কৰিলোঁ, ফটো কিছুমান ল'লোঁ বাৰু। চ' সেয়াই আৰু লগ পাম নেক্সট ব্লগত। আৰু আগৰ আপোনাৰ ভাইন্সটো কেনে লাগিছে কমেণ্ট কৰিব, চাব ভাইন্সটো। তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আগৰ যোনটো ভাইন্স আছে। ত' কেনে কি পাইছে কমেণ্ট কৰিব। বাই বাই।